Hello and welcome back to my channel. আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি যিহেতু কাতি বিহু, তো সকলোকে কাতি বিহু শুভেচ্ছা থাকিল। ৰাতিপুৱা সময়কণ নদীৰ পৰা বালি আনিবলৈ গৈ মোৰ হাত ভৰি বিষাই গ'ল। তাতে আকৌ ক্ষীণ মানুহ যে এনেকুৱা হ'বই। ৰাতিপুৱাৰ সময়কণ এবাৰ চাই লওক। এয়া মই গৈ আছোঁ মোৰ ধন বাইকখন লৈ পেলানি নদীলৈ বুলি। ভাবিলোঁ তুলসী পূজা বুলি অনাছিল চোতালখন বালি পেলাই আৰু এয়া মই এইখন মই জংঘলৰ মাজেৰে গৈ আছোঁ এতিয়া বালি আনিবলৈ। এইখন আমাৰ নদীখন আৰু এয়া দেখিছেনে মই বালি কেনেকৈ লৈ আছোঁ, পটাপট লৈছোঁ। নদীখনত বালি বুলিবলৈ নায়েই, বেছিকৈ খানি খানি সকলো গোটেই পলস হৈ গৈছে নদীখন। এয়া হৈছেগৈ আৰু এয়া দেখিছেনে কেটেঙা মানুহ যে বহুত কষ্ট হয়, টেক্সিত দাঙি নিলে। A few moments later. এয়া মায়ে জ্বলাইছে এতিয়া তুলসী তলত চাকি। এয়া মই বনালোঁ যেন তেনে, দিনত ভিডিঅ' বনাইছিলোঁ কিন্তু স্পেচ ফুল হোৱাৰ কাৰণে ভিডিঅ'বোৰ ডিলিট কৰি দিবলগীয়া হ'ল। তুলসী তলটো কেনেকুৱা হৈছে এবাৰ জনাবলৈ নাপাহৰিব। আৰু এয়া হৈছে আমাৰ বাহিৰৰ পৰিৱেশটো। অলপ মোবাইলৰ ভিডিঅ' কোৱালিটিটো বেয়া কাৰণে অলপ আন্ধাৰ উঠিছে, তো তাৰ বাবে মই ক্ষমা খুজিছোঁ। যেতিয়া আমি ওলাইছোঁ তুলসী পূজা খাবলৈ, আমাৰ লগতে আপুনিও গৈ থাকক। আমাক এৰি থৈ গ'ল তুলসী পূজা। A few moments later. Tulo, quítale,